Hey guys, welcome back to my YouTube channel. স্বাগতম জনাইছো আপোনালোকে আছে মানৱেন্দ্ৰ ব্লগ আৰু বৰ্তমান গৈ আছো এতিয়া কঁঠাল খাবলৈ যি ৰ'দ দিছে চব পিছফালে ৰ'দ আৰু অলপ তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। Hey guys, গৰমৰ কাৰণে চুলি এনেই কাটি দিলোঁ, কেনেকুৱা লাগিল কমেণ্ট কৰিবচোন। বাৰু আগতে আছোঁ অকণমান দীঘল, এতিয়া হৈছে চুটি কৰি দিলোঁ। জাষ্ট কঁঠাল খাবলৈ এতিয়া বৰ্তমান এজন নাই, তাক ফোন কৰোঁ বাৰু, তেওঁ আহিব, তাক দেখুৱাম। চাই থকা ভিডিঅ'টো বহুত ভাল লাগে নে বেয়া লাগে গাইজ, তাক একবাৰ ফোন কৰিলোঁ। মানে মোৰ মোবাইলটো চাৰ্জ দিয়া আছে বৰ্তমান, মোবাইলটো গৰম হয় না, ইফালে এখন ফেনত লগাই থৈছোঁ আৰু মোবাইলটো অকণমান ঠাণ্ডা হৈছে। এইটো কণী মেচিনটো পূৰা বেয়া হৈ গৈছে, এইটো গোটেইটো বেয়া হৈ গৈছে। তেতিয়া মোবাইল বৰ্তমান চাৰ্জ দিয়া কৰা আছে। কঁঠাল আনি থৈ দিছোঁ, পকা খাব লাগিব, ঘৰৰ পৰা আনি থৈ দিছোঁ। এতিয়া তাক ফোন কৰোঁ। আৰু একবাৰ দি চাওঁ আৰু মোবাইলটো চাৰ্জত দি থৈ যাওঁ, এখন ঢাকি থৈ যাওঁ। পুৰা ফেন চলি আছে, খাবলৈ লগা হ'লেতো মাতিব লাগিব, তাক মাতি আনিব, সি বৰ্তমান অহা নাই। অলপ তেনেহ'লে আমাৰ গাঁৱৰ ৰাস্তা পদূলিবোৰ দেখুৱাই কেনেকৈ এয়া দেখিবলৈ পাইছে। গোটেই ৰাস্তাটো কেঁচা হয় আৰু পকা হোৱা নাই বাৰু। সিহঁতৰ ঘৰ আহি পালোঁ, কাক মাতিবলৈ আহিছে আপোনালোকে নাজানে বাৰু, কৈ দিওঁ আপোনালোকক, দেখুৱাই থাকোঁ মোৰ লগত। সেইজন যিজনৰ মাথাত মই কণী ভাঙিছিলোঁ, সেইজন যিজন লগত আমি একেলগে কঁঠাল খাইছিলোঁ। আৰু বৰ্তমান পুৰা মোবাইল কিবা ব্যস্ত হৈ আছে। মোবাইল বোলা এতিয়া ঘৰলৈ যাওঁ, কঁঠাল চঠাল অকণমান চাই লৈ কেনেকুৱা মজা। Hey guys, কঁঠাল গছত দিলোঁ, এটা পাৰিবলৈ ওলাওঁতে দুটা সৰি গ'ল। মানৱ বান্ধ এই কঁঠাল কিমান লকডাউন দিনত পকা নাই কঁঠাল, কি হ'ব এতিয়া, কি খাম এতিয়া, পকা কঁঠাল নাই যদি। সঁচাকৈ আমি পৰ্ট চাই পাওঁ কৃষ্ণ বন্ধু বান্ধৱীসকল, কঁঠালটো গুচাই হৈ গৈছে, এতিয়া গুচাই আছোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিবা, কমেণ্ট কৰিবা, আৰু মোৰ চেনেলটোত যিসকলে নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিবা। হৈ গ'ল, খাব লাগে, কৃষ্ণ পিয়া লাগে এতিয়া মানুহজন ন বহুতজন। $20 বৰ্তমান 1 2 নেক্সট লেভেল কবি যাব লাগে। ট্ৰাই কৰিছে না, ট্ৰাই মজা দিছে অপি চিধা আগলৈ মাৰি দিম চিধা তেল ইমান দামত নাই নেকি? এক বটল আনিছোঁ
2 লিটাৰ দে ঠিক আছে মজা গাইজ বৰ্তমান এয়া কথা নয়নমণি আহিব নহয় চাব চব লৈ যাব চব কাটি দিম মই খাম বেয়াবিলাক নৈছা তই কিন্তু কাটি নিদিম ভালে তোৰ ফেণ্টা আমি কাকো কাটি নকৰোঁ ইয়া হ'ব দে ভৰাই লওঁ কঁঠাল গুটি এইটোকো লগ সোমাই এইখিনি হ'লেই এইখিনি অকণমান এইটো চাইড দি নাপেলাই প্লিজ মই এইটো ঘৰত থৈ আহোঁগৈ ভৰাই ল আধা খোৱা হৈ গ'ল ইয়াত চাই লওঁ আৰু আধাখিনি ঘৰটো এনেকৈ ঘৰত এনেকৈ খাব मनवा आटा ले लेंगे खाने चलिए शुरू करते हैं ये नतुन नाइकल আমি কেঁচা কঁঠাল খাই ল'লো এটা খোৱা বোৱাৰ লগত লাগি আছে খোৱা বোৱাৰ লগত মৰিবি সোনকালে মই খালোঁ আৰু মোৰ মানুহজনীলৈ লৈ আহিছোঁ কিমান মৰম চাওক এতিয়া গৈ আছোঁ পকা কঁঠাল খাবা খাবি না এইফালে জন লাগে পকা কঁঠাল পকাও কেঁচা পেটৰ ভিতৰত আজি কি হয় সময়ত দেখা যাব হ'ব বৰ্তমান বাৰু দেখুৱাইছোঁ এয়া মানৱেন্দ্ৰৰ ঘৰত আমি ঢেকীয়ালত বহি লৈছোঁ পকা কঁঠাল খাবলৈ আহি আছে কেঁচা খালোঁ আৰু পকা আহি আছে পকা এইটো কেঁচা আছে মানুহজনী লৈছোঁ মই খালোঁ অকণমান মানুহজনী লৈছোঁ অকণমান দে হেল্ল' বন্ধু বান্ধৱীসকল ভিডিঅ'টো চাই কেনে লাগিল কমেণ্ট কৰি জনাব যদি ভাল লাগিল প্লিজ লাইক কৰিব কমেণ্ট কৰিব আৰু যিসকলে মোৰ চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আজিলৈ ইমানতে বাই বাই